সন্তান লাভ কৰা উপায়। প্ৰত্যেক পিতামাতাৰ আশা সুসন্তান লাভ কৰা। সুসন্তান লাভ কৰিবলৈ হ'লে কিছুমান পদ্ধতি অৱলম্বন কৰা দৰকাৰ। এই পদ্ধতিবোৰৰ সম্বন্ধে আমাৰ অভিজ্ঞতা থকা দৰকাৰ। স্ত্ৰীৰ গৰ্ভধাৰণ শক্তি থাকে ঋতুৰ প্ৰথম দিনৰ পৰা 16 দিনলৈকে। সন্তানকামী আৰু সুস্থ শৰীৰাভিলাষী ব্যক্তিয়ে ঋতুৰ প্ৰথম 4 দিন আৰু 11 আৰু 13তম দিনা সহবাস নকৰিব। এই 6 দিন বাদ দি বাকী 10 দিনৰ ভিতৰত যিমান বেছি দিন পাছত গৰ্ভধাৰণ কৰিব, সন্তান সিমান বেছি বলৱান হয়, তাৰ পৰমায়ু বৃদ্ধি পায়। এই 10 দিনৰ ভিতৰত ৰবিবাৰ, অমাৱস্যা, পূৰ্ণিমা, চতুৰ্থ, অষ্টমী আৰু সংক্ৰান্তিৰ দিনা সহবাস নকৰিব। কাৰণ এই কেইদিনত পুৰুষ আৰু স্ত্ৰীৰ শুক্ৰ আৰু শনিত দূষিত থাকে। ৰাতিৰ প্ৰথম প্ৰহৰত গৰ্ভধাৰণ হ'লে সেই গৰ্ভস্থ সন্তান অল্পায়ু আৰু ৰুগ্ন হয়। দ্বিতীয় আৰু তৃতীয় প্ৰহৰ গৰ্ভধাৰণৰ উপযুক্ত সময় নহয়। চতুৰ্থ প্ৰহৰত গৰ্ভধাৰণ হ'লে সন্তান লাভ হয়। ঋতুৰ চতুৰ্থ, ষষ্ঠ, অষ্টম, দ্বাদশতক ৰাতি সহবাস কৰিলে পুত্ৰ সন্তান জন্ম হয়। ঋতুৰ পঞ্চম, সপ্তম, নৱম আৰু একাদশ ৰাতি সহবাস কৰিলে কন্যা সন্তান জন্ম হয়। যোৰ ৰাতি পুৰুষৰ বীৰ্য স্ত্ৰীৰ বীৰ্যৰ তুলনাত বেছি থাকে, সেইবাবে পুত্ৰ সন্তান জন্ম হয়। সেইদৰে বেজোৰ ৰাতি সহবাস কৰিলে স্ত্ৰীৰ বীৰ্য পুৰুষৰ তুলনাত বেছি, সেইবাবে কন্যা সন্তান জন্ম হয়। সোমবাৰ, বৃহস্পতিবাৰ আৰু শুক্ৰবাৰৰ ৰাতি পুৰুষৰ ক্ষুলনাত বেছি। মঙ্গলবাৰৰ ৰাতি সহবাস কৰিলে মৃত সন্তান জন্ম হয়। ৰাতিপুৱা, সন্ধিয়া আৰু দ্বীপ্ৰহৰত সহবাস হানিকাৰক। পায়খানা, পেচাব, ভোক, পিয়াহ লাগি থকা সময়ত সহবাস কৰা উচিত নহয়। গৰ্ভাৱস্থাত ধৰ্ম আৰু সৎচিন্তা কৰিলে সন্তান ধাৰ্মিক আৰু সুখী হয়। গৰ্ভৱতী নাৰীয়ে ৰাগ, খং, হিংসা, মিছা কথা প্ৰভৃতি অন্যায় আচৰণ কৰিলে গৰ্ভস্থ সন্তানেও সেইবোৰ গুণ লৈ জন্মগ্ৰহণ কৰে। গৰ্ভাৱস্থাত দিবানিদ্ৰা, উপবাস, সহবাস, ৰাতি উজাগৰে থকা, শোক, দুখ ইত্যাদি পৰিত্যাগ কৰা উচিত। ৰজস্বলা স্ত্ৰীয়ে ৰজনীহৰণ হোৱা দিনৰে পৰা 3 দিন পৰ্যন্ত গা ধোৱা উচিত নহয়। গা ধুলে দেহৰ পৰা দূষিত তেজ নাযায়, যাৰ বাবে নানা প্ৰকাৰৰ ৰোগ দেখা দিয়ে। এই দূষিত তেজ স্বাস্থ্যৰ প্ৰতি ইমান বেয়া যে সেই সময়ত সহবাস কৰিলে ভয়ংকৰ ৰোগে দেখা দিব পাৰে, আনকি পুৰুষ নপুংসকো হ'ব পাৰে। সেই সময়ত সহবাস কৰিলে যদি গৰ্ভধাৰণ হয়, তেন্তে সেই সন্তান অল্পায়ু আৰু বিকলাংগ হয়। গৰ্ভস্থ সন্তানৰ প্ৰত্যেক অংগ ব্যক্ত হোৱাৰ আগতে অৰ্থাৎ গৰ্ভৰ 3য় মাহত এটা কেঁচা পলাশ পাত গাখীৰৰ লগত বটি সেৱন কৰিলে গৰ্ভিণী স্ত্ৰীৰ বীৰ্যৱান পুত্ৰ সন্তান লাভ হয়। গৰ্ভৰ 4ৰ্থ মাহত গৰ্ভস্থ সন্তানৰ অংগ প্ৰত্যংগ আৰু চৈতন্য প্ৰকাশ পায়। এই সময়ে মাকে যি ধৰণৰ বিদ্যা চৰ্চা কৰে, সন্তানো সেই গুণ লৈ জন্মগ্ৰহণ কৰে। 4ৰ্থ মাহৰ পৰা গৰ্ভিণী স্ত্ৰীয়ে যি খাব বা চাব ইচ্ছা কৰে আৰু সেই ইচ্ছা যদি পূৰণ নহয়, তেন্তে সন্তানৰ অনিষ্ট হয়। গৰ্ভাৱস্থাত যিসকল স্ত্ৰীয়ে প্ৰসৱৰ সময়লৈকে শাৰীৰিক পৰিশ্ৰম কৰে, তেওঁলোকে প্ৰসৱৰ সময়ত বেছি কষ্ট নাপায়। গৰ্ভিণী আৰু গৰ্ভস্থ শিশু অপুষ্টিত ভোগা যেন ধাৰণা হ'লে পুষ্টিৰ বাবে মৌ আৰু গমাৰি ফলৰ লগত গাখীৰৰ সৰ মিহলাই খুৱাব লাগে। হাঁহৰ কণী, মুৰ্গীৰ কণী আৰু মুৰ্গীৰ মাংস খাব লাগে। গৰ্ভৰ 10ম মাহত গৰ্ভৱতী নাৰীয়ে সুষ্টি, যষ্ঠিমধু, দেৱদাৰু ছালৰ চূৰ্ণৰ লগত গাখীৰ মিহলাই সেৱন কৰিলে গৰ্ভস্থ সন্তানৰ বল সঞ্চয় হয়।